वेलकम बैक टू माय यूट्यूब चैनल बिंदास पिंगे नतुन ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলো আশা কৰো সকলোৰে ভাল আৰু একদম আজি মই ঘৰৰ ভ্লগ বনাব গৈছো যেটো একদম ঘৰৰ পৰিবেশটো যেনেকুৱা মানে আজি চলিম দিনটো আৰু মই আছো মোৰ হৌতে ঘৰ আজি দিনটো কেনেকৈ চলিম কি কৰিম আৰু মানে কি কৰিবলৈ গৈ আছো আপোনালোকে চাই থাকক এয়া হাজবেণ্ডে পুৰা নামি গৈছে পুখুৰীত কেনে লাগছি ঠাণ্ডা ঠাণ্ডা ন গৰম ন বাইদেউ আহি গৈছে নিজৰ পজিশ্যনত কি কৰিব বাইদেউ হয় কি কৰিব মাছ মাছ তামোল ভৰাই লগাগে এই পুৰা তামোল খাব এতিয়া গৰমত ভয় না তাড়াতাড়ি যাক আৰু পুখুৰীটোত ইমান মাছ আছে নিজে নিজে হাতত পৰি থাকে মাছবোৰ এইয়া ই বাপৰে মাছ এয়া আমাৰ এফালে আহি গৈছে বিপাশা বসু আৰু সলমান খান পুখুৰীৰ চাঙত বহি গৈছো আৰু সেনেকে মাছ মাৰি আছে আৰু মই মাছ লৈ আহিছো এয়া মাছ পাইছে পুৰা বোকাই দি লেটাৰ পেটাৰ ৰৈ আছে ধুই পেলাই আৰু অলপ ভালকে দেখাম আৰু এই মাছেৰে আজি বম খানা হ'ব মানে আৰু এই জীৱনত প্ৰথমবাৰ মাছ কাটি আছো ধৰা চিষ্টেমে জানানে কেনেকৈ মানে ধৰে কাৰণ কি বিয়া হ'ব 15 বছৰ হ'ল কিন্তু আজিলৈকে মানে সৰুতে বুলি নহয় মোৰ মাছৰ ঘৰটো মানে কিন্তু মাছ বেছি বনায় আৰু প্ৰথম দিনে ময়ে হ'ম মাছ বাছি নোপোৱা মাছ বাছি পোৱা নাই মাংস বাছি পোৱা প্ৰথম মাছটো আজি বাছি চাওঁ আৰু ঘৰৰ মাছ তাতে আৰু বাছিবৰ কাৰণে অলপ ইচ্ছাও যায় সেইকাৰণে চাওঁ কিমানটো পাৰোঁ আৰু পাৰিছে নে পাৰা নাই মই দেখাই আছোঁ আপোনালোকক নাজানো এনেকৈ কাটে নেকি বা এনেকৈ হয় নেকি আৰু ভয়ো লাগে কাৰণ মাছটো জপে থাকে ন সেইকাৰণে বাছপেই পাৰা নাই মাছৰ পেটা উঠাই দিছোঁ পুৰা বাছি 15 বছৰৰ মূৰত আজি প্ৰথম দেখা পালোঁ তোমাক মাছ বাছা সেইকাৰণে অলপ শিক্ষা লাগে মায়েৰতে ঘৰৰ পৰা আনতে অলপ শিকি দিব লাগে মাছ চাছ মাৰা মাছ চাছ বাছা মায়ে কৰিছিল এতিয়া বাকী চব কাম কৰিছিল কিন্তু মাছ বাছা মাংস বাছা এইগিলা কৰা নাই কিন্তু এতিয়া যে মাছ বাছিছে মাছৰ ক্ষেত্ৰত এতিয়া কেনাই লাগছি কৰা এতিয়া নতুনকৈ শিকা আজি হাজবেণ্ডৰ কাৰণে মাছ বাছি আছে হাজবেণ্ডে মাছ খাওঁ কৰি আছে তো ফাইনেলি এতিয়া মাছ বাছি এতিয়া মই বনাইছোঁ চিকেন এফালে মই বনাইছোঁ মানে ঔটেঙা মাছ কোনখন আঞ্জা সোৱাদ হয় মোৰখন বেছি সোৱাদ হ'ব ফেভৰেট যিহেতু ঔটেঙা চবৰে মানে প্ৰিয় হ'লে মোৰখন বেছি সোৱাদ হ'ব আজি কম্পিটিশ্যন চলি আছে আজি টকা এওঁ দিব লাগিব মোৰখন মই বাইদেউৰ পৰা যোনে মানে জিতে আৰু কোনে 1000 টকা দিব লাগিব আৰু এইফালে বাইদেউ মানে ঔটেঙা মাছে বনাইছে আৰু মই চিকেন বনাইছোঁ আৰু আজি দুইটাৰে মানে চেলেঞ্জ হৈ আছে কম্পিটিশ্যন চলিছে বৰ্ডে কাৰণে আৰু সদ্যে কাৰণে কম্পিটিশ্যন আজি একদম চেলেঞ্জ ধামাকা চেলেঞ্জ মই আৰু এতিয়া চানা মাছ ভাজি আছোঁ মানে পিঁয়াজ দি খাব আৰু ভাজি এইফালে আৰু মানে বাইদেউ চানা মাছ মানে একদম সৰু মাছটো ভাজি আছে এইফালে আৰু কি বনাব বাইদেউ এইটো পিঁয়াজ দি ফ্ৰাই কৰিব মানে ভাজি কিনে দিম ভাজি খাব আৰু এইফালে মোৰ চিকেন বনি আছে আজি চাওঁ আৰু যিহেতুকে মই হাৰো নহ'লে বাইদেউক মই 1000 টকা দিব লাগিব তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক কি কোনে জিতে আৰু মানে কোনে 1000 টকাটো পায় তো ফাইনেলি আমাৰ ভাত আঞ্জা হৈ গ'ল মোৰ মাংস হৈ গ'ল বাইদেউৰ মাছ ঔটেঙা মাছ হৈ গ'ল এইফালে এতিয়া পুৰা সাজি লৈছে বাইদেউ ধুনীয়াকৈ আৰু বাহিৰত খানাটো খাই আছোঁ পুৰা যিহেতুকে ধামাকা খানা ন বাহিৰত হ'লে বেছি ভাল লাগে ঘৰত ভিতৰতো সদায় খাই থাকোঁ তেন্তে এইফালে হাজবেণ্ডে কাৰ খাইছে প্ৰথমে এইফালে বাইদেউৰ আঞ্জা লৈছে কেনে আহিছে দৰিকণা ফ্ৰাই এয়া ঔটেঙা মাছ এয়া লোকেল মুৰ্গী দাল বৰা এইফালে দাল বৰা এয়া মোৰ শাহুমাই বনাইছে শাহুমা দাল বৰা এইফালে দাল বৰা এইফালে তৰকাৰী শেষে হ'ল খন্তে এতিয়া কাৰ বেছি সোৱাদ হৈছে মাংস লৈছে না ডাইৰেক্ট মাংসটো টেষ্ট কৰক অলপ কেনে আহিছে কওক হয়নে এইটো আমি দুটাৰ কম্পিটিশ্যন যাৰ ভাল হ'ব শুনে কিমানকৈ পাব 1000কৈ পাব 1000কৈ কাৰ ভাল হৈছে সঁচা কথা ক'ব গ'লে চবচেটো ভাল হৈছে দৰিকণা ফ্ৰাইটো ঔটেঙা সদায় খোৱা নাযায় ঔটেঙা চবচে ভাল লাগে মই এইটো কোৱা নাই যে মাংস বেয়া হৈছিল মাংস বহুত ভাল হৈছিল কিন্তু ঔটেঙা আমি সদায় খোৱা নাযায় বছৰত কেতিয়াবা খোৱা যায় সেইকাৰণে ঔটেঙাটো চবচে ফেভৰেট ভালো লাগিছে
সোৱাদ হৈছে উৰা চাউলৰ ভাত উৱা চাউলৰ ভাত বহুত বছৰ খোৱাই নাছিলোঁ তেনেহ'লে এই মানে কম্পিটিশ্যনটোত মানে কোনে জিকিলে বাইদেউ যিহেতু বাইদেউৰ ভাল হ'ব বুলি ক'লে বাইদেউ জিকা 1000 টকা দিছোঁ অলপ পিছত ভাতকেইটা খাই লওঁ তাৰপিছত 1000 টকাটো আগে 1000 টকা তেন্তে এতিয়া ভাতকেইটা খাই লওঁ নহ'লে সকলোৱে খাই আছে মোৰ লেট হৈ যাব আৰু তাতে গলৰো বেমাৰ হৈছেতো সেইকাৰণে আগে ভাতকেইটা খাই লওঁ আৰু